অসমবাসী ৰাইজলৈ প্ৰথমতে মই বিহুৰ সেৱা যাচিছোঁ ইয়াৰ পৰাই আৰু ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ যাতে এই অসমীয়া নতুন বছৰটো সকলোৰে কাৰণে সুখৰ হওক, শান্তিৰ হওক, আনন্দৰ হওক আৰু আমাৰ সম্প্ৰীতি চাগে যাতে সকলোৰে মাজত থাকে আৰু আমি আৰু মোক আশীৰ্বাদ কৰিব যাতে অসমৰ এয়া বিহু শেষ পৰ্যায় পাইছে আমাৰ বিহু শেষ পৰ্যায় এতিয়া লাৰু পিঠা বৈ তামাম বনাই দিছে দেই বিহুৰ দিনা পিঠা পুৰা একেবাৰে ভাল লাগিছে বঢ়িয়া পিঠা চিৰা নাৰিকলৰ দাম বহুত হৈছে এইবাৰ এনেকে চুঙাত দিব আপোনালোকক দৈ আছে এইফালে আৰু আছে এনেকুৱা ধুনীয়াকৈ পেক কৰি থৈ দিছে দৈ অৰ্ডাৰ দিব লাগিব আগতীয়াকৈ না বৌ আগতীয়াকৈ আমাৰ বৌ আছে চ' এই চাওক দৈ ধুনীয়াকৈ এনেকৈ দৈ ঢাকি থৈ দিছে তো এইটো চুব নালাগে না আৰু এইফালে কি আছে বৌ মলাত অ'কে তো বিয়াৰ অৰ্ডাৰো লয় অ'কে বিয়াৰ অৰ্ডাৰ লয় দৈ বঢ়িয়া এইফালে ঘিউ ঘৰত বনোৱা ঘিউ পিয়ৰ ঘিউ বঢ়িয়া এই কি আছে চাওঁ কি আছে তাতে কি আছে কোৱা একফালৰ পৰা কি আছে লাও দে কোবাই যা লগ কোবাই যা মাৰ জোৰে কৈ যা বাটার হবি বড় ডাঙর গরু গো সিস্টার হবি বড় ডাঙর গরু तू समझा हाँ नहीं तू समझा नहीं দে কোবা গুড মৰ্ণিং এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আৰু মই আজি আহিছোঁ আমাৰ কন্দৰ্পদাৰ ঘৰত আৰু মই আছোঁ বৰ্তমান দীপৰ বিলৰ ফালে তো আজি গৰু বিহু এনেকুৱা দেখিছে ধুনীয়াকৈ গৰু গা ধোৱা চলি আছে বৰ্তমান ইয়াৰ পিছত শিঙত ধুনীয়াকৈ মাখি কৰিলে হালধি এনেকৈ পিচি থৈ দিয়া আছে যে এনেকৈ কৰিলে তাৰপিছত এতিয়া গৰু গা ধুৱাই আছে আৰু সেইটোলৈ দেখিব পাৰিছোঁ পূৰা ঠিকছে গৰু গা ধুৱাই আছে তো জানিম লগত আছে আৰু গৰু এইফালে গুৱাহাটীৰ নিচিনা এৰিয়াত ধুনীয়াকৈ গৰু পালন কৰিছে কন্দৰ্পদাই বিহুৰ কি হয় কেনেকৈ কি হয় দেখাম বলক হালধি ইয়াৰে মাজত মই এটা কথা সুধিব বিচাৰিম যে হেৰি গৰু গা ধোৱা ক'ব গ'লে হেৰিত লৈ যায় চবে নিজৰ পুখুৰীত লৈ যায় বা নদীত লৈ যায় পিছে ওচৰতে দীপৰ বিলখন আছে দীপৰ বিলৰ ওচৰত কিয় নাযায় গা ধুবলৈ দীপৰ বিলৰ পলিউশ্যন পানীগিলা ইমান কণ্টামিনেট হৈ গৈছে তাত মানে গৰু গা ধোৱাটো মানে একদম উপযুক্ত নহয় গতিকে দীপৰ বিলৰ পানী প্ৰদূষণৰ কাৰণে আমি এতিয়া দীপৰ বিলত মানে গা চা ধোৱা বন্ধ কৰি দিছোঁ আৰু গোটেই প্লাষ্টিক তো সেইটো আৱৰ্জনাদি ভৰ্তি এইটো কি কাৰণত হৈছে সেইটো আপোনাৰ গুৱাহাটীৰ যি ড্ৰেইনিং ছিষ্টেমবিলাক গোটেই মৰা গৰুৰ বৈশিষ্ট্য বাহিনী হয়
গোটেই মানে আমাৰ ইয়াত দীপৰ বিলত পামহি চেনেলেৰে কানেক্ট কৰি দিছে। তাৰ উপৰি যি ডাম্পিং গ্ৰাউণ্ড আছে পশ্চিম বৰাঙৰ দীপৰ বিলৰ দাঁতিতে, সেই ডাম্পিং গ্ৰাউণ্ডৰ পৰাও যি মানে টক্সিকবিলাক আপোনাৰ পামহি কেনেলেৰে আহি দীপৰ বিলত পৰাৰ ফলত দীপৰ বিলৰ পানী গোটেই বেয়া হৈ গৈছে। জলজুদ্ভিদবিলাক নাই, দীপৰ বিলত কি নাই? ঘাঁহবিলাক যিবিলাক দীপৰ বিলৰ মানে ঘাঁহ মানে যিবিলাক দল ঘাঁহ হওক বা সগল ঘাঁহ যিবিলাক গৰুৱে খায়, সেইবিলাক নোহোৱাৰ ফলত মানে এতিয়া মানে যিখিনি পশুপালক আছে, যিখিনি মাছমৰীয়া মানুহ আছে, খেতিয়ক আছে, গোটেই মানে কি জীৱন জীৱিকাৰ কাৰণে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে বৰ্তমান দীপৰ বিলৰ পানী। এইটো কাৰণত আপোনালোকে চাগে কিবা প্ৰচেষ্টা হাতত লৈছে? মানে বিভিন্ন সময়ত আমি কণ্টিনিউৱাছ আন্দোলন এতিয়াও চলি আছে, কিন্তু মানে চৰকাৰৰ মানে ছালখন ইমান গড়ৰ দৰে ডাঠ হৈ গৈছে, তো এই সৰু সৰু কথা মানে হেৰি কৰাৰ মানে চৰকাৰৰ আহৰি নাই। কাৰণ দীপৰ বিলে গুৱাহাটী মহানগৰীক কৃত্ৰিমৰ পৰা মুক্ত কৰি আছে। দীপৰ বিলখনে গুৱাহাটী মানুহক অক্সিজেন যোগান ধৰি আছে। গুৱাহাটীৰ পানীৰ যিটো মানে ছাৰ্ফেচ ৱাটাৰ গ্ৰাউণ্ড ৱাটাৰ লেভেলটো দীপৰ বিলে ধৰি ৰাখি আছে। তাৰ পাছত দীপৰ বিলক কি দিছে গুৱাহাটীবাসীয়ে? দীপৰ বিলক দিছে আৱৰ্জনা। মানে দীপৰ বিলে ইমানখিনি দিয়াৰ পাছতো তাৰ ফলত দীপৰ বিলক কি দিছে? গুৱাহাটী মহানগৰবাসীয়ে আৱৰ্জনাই দীপৰ বিলক মানে উপহাৰ হিচাপে দিছে। তো যোনটো ক'লে প্লাষ্টিক আৱৰ্জনা আহিছে, এতিয়া ছাপ'জ যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰে পানীও প্ৰদূষিত হৈছে। পানী প্ৰদূষিত হৈছে, সেই কথাটোৱে কৈছোঁ। তলৰ যোনটো খোৱা পানী, খোৱা পানীও এতিয়া যদি হেৰি কৰা যায় শেহতীয়াভাৱে কৰিছে, তাতে কিছুমান হেৰি পাইছে, তো খোৱা পানীও নিশ্চয় কণ্টেমিনেণ্ট হৈছে অলৰেডি। হয়। ঠিক আছে বাৰু, মানে মেইন কাৰণটো আগতে গৈছিলে লৈ দীপৰ বিলত, এতিয়া মানে শুনিলে কি ক'লে, তো এতিয়া ঘৰত তেনেকৈ ইয়াৰ পৰা ড্ৰামৰ পৰা এনেকৈ পানী লৈ এইফালে এনেকৈ ধুব লগা হৈছে। এই পৰি নিয়ম। ৱেলকাম বেক টু মাই চেনেল। আৰু এয়া আজি গৰুৰ মাজত গৰু গা ধোৱা, এয়া এনেকৈ গৰু গা ধোৱাম। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এয়া মাখিয়তী, তাৰপিছত লগত নৰসিংহ, আৰু এইটো কি? এইটো নিম তিতা বেমাৰ আজাৰ হয়। আৰু এইপিনে বেঙেনা আছে, লাও খা বেঙেনা খা, এয়া বেঙেনা লাও চব আছে। এয়া গৰু বিহুৰ দিনা গৰু গা ধুৱাব আহিছো। মোৰ হাতত আছে মাখিয়তী লতি আৰু বেঙেনা। চ' মোৰ পিনে গৰু যাওক চাওক ন কিমান আছে, ভাল লাগিছে। চ' সকলোৰে বিহুৰ শুভেচ্ছা থাকিল। আৰু এই লাও খা বেঙেনা খা বছৰে বছৰে। এইফালে সৰুটোও মাৰিছে, চাওক চাওক, এইফালে গ'ল দৌৰি দৌৰি। এইটো ব'লা তো এনেকৈ আহিলো গৰু গা ধুৱাব। চ' গৰু খা বছৰে বছৰে বাঢ়ি যা। এই চাওক এইফালে কোবাইছে, বেঙেনা মাৰিছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। তো গাইজ এয়া মই একবাৰ চাওঁ ট্ৰাই কৰি। তো মই অলপ ল'লোঁ ইয়াৰ পৰা, তাৰৰ পৰা লৈ কেনে এতিয়া মই লাও খা একচুৱেলি চাওক দীপৰ বিলটো কিমান ওচৰত, চাওক এইখিনি গোটেই দীপৰ বিল ৰেল পাৰ কৰিলে এইফালে। তো বাবু জাকু পাকি যা। চাওক এইফালে এৰি দিলে, আজিৰ দিনটোৰ কাৰণে এৰি দিলে, আৰু আজি দিনটোৰ কাৰণে এৰি দিলে। তো মই এটা কথা, লগে লগে আৰু তৰালি পাঘা দি নতুন পঘা হ'ব, নতুন পঘা দি কিনে বিহু আন দিয়া হ'ব, তাৰপিছত ধূনা দিয়া হ'ব, ধূনা চূনা দি কিনে সোমোৱা হ'ব, আদৰা হ'ব। একচুৱেলি মই কথা এটা জানিব বিচাৰিছোঁ, আপোনাৰ ইমান গৰু আছে, অ'কে, তো আপুনি কিবা বিক্ৰী কৰেনে, মানে গৰু গাখীৰ হওক? হয়, মই গৰুৰ দৈ ঘিউ পনীৰ এই তিনিটা প্ৰডাক্ট মই বিক্ৰী কৰোঁ। আৰু মানে যিটো ভেলু এডিশ্যন, অকল গাখীৰ বিক্ৰী কৰিলে তাৰ যি হিচাপত লাভ হয়, কিন্তু তাৰ পৰিৱৰ্তে দৈ বিক্ৰী কৰিলে তাৰ মানে লাভটো বেছি হয়। তো সেইটো কাৰণে
মানে সকলোৱে যেতিয়া মানে গোপালকসকলক এটাই অনুৰোধ কৰিব বিচাৰোঁ মানে এই বস্তুবিলাক যিটো আমাৰ মানে লোকেল মাৰ্কেটবিলাক বহুজাতিক কোম্পানীসমূহে যেনেকৈ দখল কৰি লৈছে তো লোকেল মাৰ্কেটত যেতিয়া আমাৰ থলুৱা যিটো নিজৰ গাখীৰৰ পনীৰ বা দৈ এইবিলাক যেতিয়া আমি যোগান ধৰিব পাৰোঁ নিজৰ অঞ্চলত তো তেতিয়াহ'লে আজি বহু ক্ষেত্ৰত কি হয় গাখীৰ বিক্ৰী কৰাৰ কাৰণে ঠাই বিচাৰি নোপোৱা হয় কিন্তু অথচ আজি গাঁৱৰ ভিতৰলৈকে বহুজাতিক কোম্পানীৰ মানে সেই পেকেট গাখীৰবিলাক মানুহে খোৱা ষ্টাৰ্ট কৰিছে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য কাৰণ অসমৰ মানুহ খেতিৰ ওপৰত নিৰ্ভৰশীল কিন্তু এখন গাঁৱৰ ভিতৰুৱা অঞ্চললৈকে গ'লেও আজি পেকেট গাখীৰ ব্যৱহাৰ কৰাটো আমাৰ মানে এটা লাজৰ কথা বুলি চবৰ ঘৰত গৰু থাকেই গৰু ঘৰত থাকে নৰ্মেলি আগত কিন্তু আমি পেকেট খোৱা আৰম্ভ কৰিছোঁ এই বস্তুবিলাক মানে মানুহে চিন্তা কৰা অতি প্ৰয়োজন হৈ পৰিছে কাৰণ যিটো গ্ৰাম্য অৰ্থনীতি অসমৰ যিটো অৰ্থনীতিৰ ভেটিটোৱেই হ'ল আমাৰ গ্ৰাম্য অৰ্থনীতি আৰু তাৰ কাৰণে ধৰ সেই পশুপালক যিকোনো পশুপালক হ'ব পাৰে সি গাহৰি পালন কৰিব পাৰে মুৰ্গী পালন কৰিব পাৰে বা গৰু পালন কৰিব পাৰে তো এনেকুৱা ধৰণৰ যি এখন মানে ডাঙৰ বজাৰ আমাৰ অসমত ইতিমধ্যে আছে যিবিলাক মানে বহুজাতিক কোম্পানীসমূহে ইতিমধ্যে দখল কৰিছে তো তাৰ কাৰণে প্ৰত্যাহ্বানৰ কাৰণে আমাৰ যিটো পিয়'ৰ মানে গাখীৰৰ যেতিয়া বস্তু আমি দিম কোৱালিটি যেতিয়া আমি কম্প্ৰমাইজ নকৰিম তেতিয়াহ'লে আমাৰ নিজৰ যি বজাৰখন আমি নিজে দখল কৰি ল'বলৈ সক্ষম হ'ম মই আপোনালোকক ফোন নম্বৰটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকক যদি গাখীৰ দৈ যিকোনো বস্তু যদি লাগে আৰু কিছুমান যদি জানিব লগা থাকে গৰুৰ বিষয়ে বা কি হয় কি নহয় তেতিয়া আমাৰ প্ৰমোদা আছে প্ৰমোদাক ফোন কৰিলে হ'ল মই দি দিম কণ্টেক্ট নম্বৰ তো প্ৰমোদা ঘৰৰ পৰা ইয়াতে এৰিছোঁ গৰু গ'ল এতিয়া পথাৰত চৰিব গধূলি আহিব তো ইয়াতেও আমাৰ এইখিনি আছে এইখিনি লাও খা বেঙেনা পাৰি যা তো বিহু শুভেচ্ছা থাকিল চবলৈ অসমবাসীলৈ বিহু শুভেচ্ছা থাকিল তো এতিয়া ঘৰলৈ যাওঁ ইয়াৰ পিছত আপোনাক দেখাম মই ক'ৰ দেখাই যাম কিন্তু আছে ভাল জেগা আছে বলক এতিয়া বেলেগ এটা জেগাত যাম দেই তো এইয়া হাই হেল্ল' নমস্কাৰ তাৰ পৰা আহিলোঁ মই এতিয়া বিৰুবাৰী শংকৰপুৰৰ পৰা আমাৰ আজি প্ৰথমবাৰ বিহু প্ৰথমবাৰ পাতি আছোঁ আমাৰ সকলো কণ ভাইটিসকলে মিলি কিনে আমি বিহু পাতিছোঁ তো আজি এতিয়া প্ৰথমবাৰ হ'ব তো এতিয়া পতাকা উত্তোলনি হ'ব তো পতাকা উত্তোলনিৰ পিছত আপোনালোকক দেখাম কি আছে এইফালে পতাকা উত্তোলনি হ'ব তো বলক পতাকা উত্তোলনিৰ পিছত দেখাম কি আছে তো এতিয়া ভিডিঅ'টো চাই থাকক আমাৰ পতাকা উত্তোলন আৰম্ভ কৰিবলৈ ওলাইছোঁ তো আমাৰ প্ৰথমবাৰৰ বাবে যুৱ সমাজে পাতিছে তো বিহু পতাকা উত্তোলনি হ'ল বৰ্তমান এতিয়া চলি আছে জেং বিহু নৃত্য আপোনাক জেং বিহু দেখাওঁ শংকৰপুৰৰ মহিলাসকলে জেং বিহু কৰিছে এয়া শংকৰপুৰৰ মহিলাসকলৰ জেং বিহু এইজনী গেম কণমানি এজনী জাপুৰিত না চ' এটা স্পেচিয়েল নিউজ আছে আমাৰ শংকৰপুৰ অনুষ্ঠানত আহিছে আমাৰ মৰমৰ মুকুতা দা মুকুতা দা হেপী বিহু প্ৰথম বিহু ৰাইজক কি ক'ব মোৰ ফালৰ পৰা সকলোলৈকে এই ৰঙালী বিহুৰ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিছোঁ আজি 2 বছৰৰ পিছত আমি বিহুটো এনেকুৱাকৈ পালন কৰিব পাই সঁচাকৈ বহুত কৰোণাৰ পিছত হয় আনন্দিত আমি গতিকে সকলোৱে সুস্থ থাকক সকলোৰে এই বছৰটো ধুনীয়াকৈ যাওক তাৰে কামনা কৰিছোঁ মুকুতালৈ শুভেচ্ছা থাকিল বিহু হাই হেল্ল' নমস্তে এয়া গুৱাহাটী আমাৰ দেখিব পাৰিছে গুৱাহাটী তো বৰ্তমান মই গৈ আছোঁ ইয়াতে মুকুতা দাৰ লগত অকণমান কথা পাতি বৰ্তমান ওলাইছোঁ মই এতিয়া জজফিল্ডত আচুৰ বিহু হয় ডাঙৰকৈ হয় মুকলি বিহু বহুত বছৰ ধৰি বছৰে পাতি আছে বিহু তো 2 বছৰৰ পিছত এবাৰ বিহু
যাওঁ কি হয় চাওঁ ব'লক আপোনালোকক দেখাম বিহু আচুৰ বিহু ছাত্ৰৰ বিহু ব'লক আচু বিহুত আহি পালোঁ আমাৰ ছাত্ৰ সংগঠনৰ বিহু বিপুল দা আছে বিপুল দা হেপী বিহু ভাল লাগিছে ব'লক বিহু চাওঁ এতিয়া বৰ্তমান চাওঁ আছে বিৰাট ভাল লাগিছে 2 বছৰৰ পিছত বিহু অতুল দাও ভাল লাগিছে মনটো আজি সৰু বিহুৰ দিনা তাৰপিছত মুকলি বিহু এনেকৈ অসমীয়া বিহু অসমীয়া পাতিব লাগিব আৰু অসমীয়া হৈ থাকিব বিহু চেতনা বাইদেউ আছে লগ কৰাম চ' চেতনা বাইদেউক লগ কৰিব আহিছোঁ চেতনা বাইদেউলৈ বিহুৰ শুভেচ্ছা থাকিল ৰাইজক কি ক'ব ৰাইজসকল সকলোৱে থাকক সকলোৱে আৰু প্ৰত্যেকৰে মনত এটা ভাল থাকিব লাগে আপোন মানে জগত সকলোৱে প্ৰত্যেকে মনৰ ভাল মনৰ গৰাকী হয় দেশত কেতিয়াও বেমেজালি এটা কথা মনত আহে বিহু বুলি ক'লে গীতালি বাইদেউ মিছ কৰিছোঁ আমাৰ মিউজিক মিছ কৰিছোঁ বহুত আৰু এনেকৈ ভগৱানৰ প্ৰিয় গীতালি প্ৰিয় স্বামী যাব লাগিব জন্ম মৃত্যুৰ বিষয়ে কোনো গম নাপায় মনটো কিন্তু কথা বেয়া লাগে বিহু সদায় মিছ কৰা যায় সদায় মিছ কৰা বিহু চাওক এইফালে এটা আৰু এটা আছে এই পল্লৱী বোলা এটা আছে থেংক ইউ এনেকৈ গোটেইখিনি বহি আছে ইফালে আছে এইপিনে গৌতম দা আছে গৌতম দা হেপী বিহু বহুত ৰাইজলৈ আমি আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আমি অসম জগা পৰিবহণ বিভাগৰ ফালৰ পৰা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ দুবছৰ মূৰত যিটো বাপতি খাওয়াৰ বিহুটো আহিছে এই বিহুটো উদযাপিত ৰাইজে আনন্দ ফূৰ্তি কৰিছে খুব ভাল লাগিছে আমিও আনন্দ ফূৰ্তি কৰিছোঁ কিন্তু পথত যাতে চলাচল কৰোঁতে যিটো আমাৰ সুৰক্ষা নীতিখিনি আপোনালোকে পাহৰি নাযায় যাতে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ তীব্ৰ বেগত যাতে গাড়ী নচলায় সুৰাপান কৰি গাড়ী নচলায় দুচকীয়া আমাৰ ডেকা শক্তিক অনুৰোধ জনাইছোঁ দুচকীয়া বাহন চলাওঁতে হেলমেট চলাই থকাজন আৰু পৰি যোৱাজনে দুজনে পৰিধান কৰিহে গাড়ীত উঠে চলায় আৰু ইয়াৰ উপৰি মোবাইলত যাতে কোনো ধৰণৰ
কথা পাতি গাড়ী নচলায় আৰু এইখিনি বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু ৰাইজে যাতে সকলোৱে সুৰক্ষিতভাৱে আমাৰ এই বিহুটো পালন কৰক। থেংক ইউ। আৰু ৰাইজসকলে স্বতন্ত্ৰ তেনেকৈ কৰিছে তেনেকৈ এয়া একেলগত গৌতম দা আছো। এতিয়া বিহু নাচা হ'ব। হেপী বিহু আছো। এতিয়া বিহু হ'ব একেলগে বিহু ইয়াতে বিহু নচা হ'ব। মনময়ী বা আছে এনেদৰে বিহু চলি আছিলে তাৰ মাজতে গ'লো। মানুহ চাওঁ অলপ এনেকৈ বিহু হ'ব এয়া বিহু শেষ পৰ্যায় পাইছেহি। আমাৰ বিহু শেষ পৰ্যায় এতিয়া। এয়া শেষ বিহু
বৰ্তমান নিজ হস্পিটেলত আছু বিহুৰ অলপমান পৰিৱেশ শেষৰ পৰিৱেশ কণ নাচিছে কণ ভিডিঅ' সাবস্ক্ৰাইব কৰিব ইয়াতে ভিডিঅ'টো সামগ্ৰী কৰিছোঁ থাকো জানো কিনো ভাবি কেতিয়ানো বুজিবা তুমি দূৰ দূৰণিতে কিয় দলা মনে মনে থেংক ইউ ধুনীয়া অনুপম দাৰ কাৰণে গান শুনা পালো এইটো মহা কি হ'ব এয়া সাংবাদিক বন্ধুসকল আমাৰ অনুপম দা মনোজ আমাৰ প্ৰদীপ চ' এনেকৈ বিহু অলপ চালোঁ সকলোকে আন্তৰিক শুভেচ্ছা থাকি বিহু শুভেচ্ছা আৰু আজি সকলোৰে ভালে যায় কুশলে যায় আৰু একেবাৰে মহামাৰীৰ পৰা যেন একেবাৰে দূৰণিলৈ গুচি যায় মূৰৰ চুলি চিনি আশীৰ্বাদ কৰিছোঁ বছৰটো যেন কুশলে যায় আশীৰ্বাদ হয়তো ব্যস্ত আছ ভাই চেলিব্ৰিটি মানুহ অসমবাসী ৰাইজলৈ প্ৰথমতে মই বিহুৰ সেৱা যাচিছোঁ ইয়াৰ পৰাই আৰু ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ যাতে এই অসমীয়া নতুন বছৰটো সকলোৰে কাৰণে সুখৰ হওক শান্তিৰ হওক আনন্দৰ হওক আৰু আমাৰ সম্প্ৰীতি চাগে যাতে সকলোৰে মাজত থাকে আৰু মোক আশীৰ্বাদ কৰিব যাতে অসমৰ কলা সংস্কৃতি আগুৱাই লৈ যাব পাৰোঁ তাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ আশীৰ্বাদ কৰিব আৰু 2 বছৰ পিছত বিহু আহিছে 2 বছৰ পিছত বিহু আহিছে সেইকাৰণে সকলো মানে আৰু অলপ বেছি উৎসাহেৰে ওলাইছে আৰু বেছি উৎসাহ আহিছে আৰু সেই অজান শত্ৰুৰ পৰা পৰিত্ৰাণ ঈশ্বৰে কৰিছে আৰু যাতে তেনেকুৱা আমাৰ এটা অৱস্থা পৰিৱেশ নহয় ভগৱন্তৰ ওচৰত তাকে কামনা কৰিলোঁ আৰু বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিলে থেংক ইউ বাইদেউ সমজলা বিহু শুভেচ্ছা থাকিল ৰাইজক কিবা ক'ব কোভিডৰ পিছত বিহু গতিকে ৰাইজলৈ মই আন্তৰিক শ্ৰদ্ধা ওলগ আৰু সেৱা জনালোঁ আৰু বহাগে আৰম্ভ কৰা বছৰটো যাতে অসমৰ জনসাধাৰণৰ কাৰণে আশাৰ বছৰ হয় ইতিবাচক বছৰলৈ ৰূপান্তৰ কৰিব পৰা বছৰ হয় তাকে মনে প্ৰাণে কামনা কৰিছোঁ
অসমবাসী ৰাইজলৈ তোমাৰ জৰিয়তে মৰম জনালোঁ, শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাল ভাল কাম কৰি যাব পাৰোঁ, সুস্বাস্থ্য হৈ থাকিব পাৰোঁ। দেখিবা আৰু ধুনীয়াকৈ আকৌ যদি কৰোণা নাহে 2 বছৰ নাহে আৰু নাই একবাৰ গৈছে গ'ল আৰু নাহে নাই আজিয়ে গোটেইবোৰে উৰুৱাই দিলে। বিহু শুভেচ্ছা দিছিল। ধন্যবাদ।